Hello there. Salman Khan और पुत्र आर्यन खानों एनसीपी है सलमान खाনৰ পুতক আৰিয়ান খান सलमान खान और शाहरुख खान बोला कि बेया माता কথাগুলো অলপ চাই চিন্তি কবি ইতেনে গোটাই বলিউড ইণ্ডাষ্ট্ৰী উল্টি গেল তোৰ এই কথাত দুই অক্টোবৰত শাহৰুখ খানৰ পুতক আৰিয়ান খানক এনচিবি এৰেষ্ট কৰিছে তাত বোলে ড্ৰাগছ পাইছে সেইকাৰণে এৰেষ্ট কৰিছে কি হ'ব কি হ'ব আগফালে হ'ল আমাক অলিম্পিকত প্ৰাউড ফিল কৰা আমাৰ শিক্ষা চলি আৰু আগফালে এইবিলাক চলি কি হ'ব এই বাটৰ পৰা পাই আছোঁ এইটো বাছ কিবা নিম্নি পৰা বাছৰ কিয়া এইটো আৰু বেছি এইটো ৰ'ব কি হৈছে কিবা মস্তি নেকি অঁ মা মই পাইছোঁ কিবা মৰা বাছ হৈছে কিহোৰ বা এইটো ৰুমতে আছে কিবা মস্তি চাগে মোৰ গাৰ পৰা বাছ উঠছি মোৰ গাৰ পৰা বাছ ওলোৱা আৰু সলমান খানক ভাল ড্ৰাইভাৰ বুলি কোৱা একে কথা কাৰণ দুটা কথাই মিছে মোৰ গাৰ পৰা বাছ উঠছি সপ্তাহত ডেইলি একদিনকে গা ধোৱা মানুহ মোৰ গাৰ পৰা বাছ পাই আহতে তোৰ দৰে বাছ পলাই নাই গাটো শুঙি চালি কি দৰকাৰ তই গাটো শুঙি চাব নোৱাৰা শুঙি চাব বাৰু হ'ব দেই এতিয়া তহঁতে যিহে কামাত ধৰিছে শুঙি নাচালিতো নহ'ব একবাৰ শুঙি চাবাই লাগব দেই আৰু চলা কুকুৰ লগা আছে নিজকে এতিয়া